আজি সোনকালে উঠিছোঁ উঠি পেলাই ভাবিলোঁ অকণমান বজাৰ কৰিবলৈ যাওঁ আপোনালোকক আজি কিবা এটা ৰেচিপি দেখুৱাম সেইকাৰণে বজাৰ কিবা কিবি বস্তু লাগে আনিবলৈ যাওঁ আনি পেলাই আপোনালোকক দেখুৱাই আছোঁ আজি কি বনাম শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই যাব চাহ মই মাস্ক চাস্ক লগাই ৰেডি হৈ গ'লোঁ এতিয়া ব'লক আপোনালোকক দেখুৱাই যাওঁ আজি মই ক'লে বজাৰ কৰিবলৈ যাওঁ ব'লক দেখুৱাই গৈ আছোঁ আপোনালোকে চাই যাব শেষলৈকে ভিডিঅ'টো আহি আছোঁ এতিয়া খোজকাঢ়ি আহি আছোঁ অকলে আহিছোঁ মই বজাৰ কৰিবলৈ আজি বতৰটো ইমান ভাল নহয় আজি ৰ'দটো একেবাৰে ওলোৱা নাই কিন্তু গৰমটো বহুত বেছিয়ে গৰম পৰি আছে খোজকাঢ়ি আহি আছোঁ এতিয়া মাস্কখন পিন্ধি ল'লে ইমান বেছি গৰম উঠে নহয় অশান্তি লাগি যায়গৈ কিন্তু খুলিবও নোৱাৰি এতিয়া এনেকুৱা সময়ততো মাস্কখন পিন্ধিবই লাগিব আমি সকলোৱে আহি আছোঁ মই বজাৰৰ পৰা কিছুমান শাক পাচলি নিবলৈ আছে আৰু আজি অকণমান ভাবিছোঁ মাংস অকণমান লৈ যাওঁ বুলি ভাবিছোঁ আপোনালোককো ৰেচিপি দিমগৈ বাৰু ঘৰত গৈ পেলাই এয়া আহি আছোঁ এইবিলাক চাওকচোন দোকানবিলাক অকণমান খুলি দিছে বাৰু মই আহি বজাৰ পাবলৈ হৈছে আৰু মোৰ এয়া মই চব্জি বজাৰ পালোহি চব্জি বজাৰৰ পৰা কিবা কিবি লৈ লওঁ বস্তুবিলাক বাৰু এতিয়া আপোনালোকক নেদেখুৱাওঁ ঘৰত গৈ পেলাই দেখুৱাই আছোঁ বাৰু এয়া চাওক মই আহি ঘৰ পালোহি বজাৰ কৰি একদম হাত চাত বিষাই গৈছেগৈ ইমান গধুৰ থৈ লৈছোঁ অকণমান ভাগৰ লাগি গ'লগৈ এতিয়া মই অকণমান ফ্ৰেছ হৈ পেলাই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম শেষলৈকে ভিডিঅ'টো চাই যাব আপোনালোকে হৈ পেলাই এতিয়া আপোনালোকৰ লগত আজি মই মটনৰ ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ শেষলৈকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই যাব বলক এতিয়া মই বনাবলৈ যাওঁ আপোনালোকে চাই যাব মই আধা কেজি ছাগলী মাংস লৈছোঁ এইফালে 3টা পিঁয়াজ কাটি লৈছোঁ এটা বিলাহী লৈছোঁ এয়া আছে আদা নহৰু পেষ্ট অকণমান লৈছোঁ দৈ আছে লং আৰু ইলাচি লৈছোঁ আৰু মছলাৰ ভিতৰত আছে এইখিনি মই হালধি লৈছোঁ ৰেড চিলি পাউডাৰ এইখিনি হৈছে জালুকৰ গুড়ি আৰু অকণমান নিমখ লৈছোঁ এইখিনিয়ে আজি মই ছাগলী মাংসখিনি বনাম এতিয়া বলক চাই যাওক আপোনালোকে মই কেৰাহীত তেল গৰম কৰি আছোঁ তেলখিনি মোৰ গৰম হৈ গ'ল এতিয়া মই ইয়াতে লং আৰু ইলাচিকেইটা দি দিম লং ইলাচিকেইটা মই দি দিছোঁ এতিয়া মই পিঁয়াজখিনিও দি লওঁ পিঁয়াজখিনি দিয়াৰ আগতে মই ইয়াত অকণমান চেনি দি লওঁ আধা চামুচ চেনি লৈছোঁ মই চেনি আধা চামুচ দিওঁ তেলতে এতিয়া মই ইয়াত পিঁয়াজখিনি দি লওঁ গোটেই পিঁয়াজখিনি মই তেলত দি লওঁ পিঁয়াজখিনি দি মই 2 বা 3 মিনিট সময় ভালদৰে ভাজি লওঁ ইয়াতে মই আদা নহৰু পেষ্টটো দি লওঁ এতিয়া আদা নহৰু পেষ্টটো দি 2 বা 3 মিনিট সময় ভালদৰে ভাজি ল'ব লাগিব আৰু এটা কথা মন কৰিব মানে আমি চেনিটো দিওঁ এইটো কাৰণে এতিয়া মাংসৰ কালাৰটো দেখিবলৈ ধুনীয়া হয় চেনিটো দিলে তেলতে চেনিটো আপোনালোকে দি ল'বচোন যোনে নিদিয়ে এইখিনি ভালদৰে ভাজি ল'ব লাগিব এতিয়া মই ইয়াত মাংসখিনি দি লওঁ এতিয়া মাংসখিনি দি লৈছোঁ ইয়াতে মই এতিয়া নিমখখিনি দি লওঁ আন্দাজমতে নিমখটো আপোনালোকে দিব আৰু নিমখখিনি দি ভালদৰে মিলাব লাগিব মাংসখিনি মই 15 মিনিট সময় ভাজি লৈছোঁ ভালদৰে এতিয়া মই বিলাহীখিনি দিব লাগিব ইয়াতে মই বিলাহীখিনি দিম এতিয়া বিলাহীখিনি দি দিছোঁ ইয়াত মই এইখিনি ভালদৰে ভাজি ল'ব লাগিব ইয়াতে মই মছলাখিনিও দি দিওঁ গোটেই মছলাখিনি মই এতিয়া এড কৰি দিম ইয়াত প্ৰথমতে মই হালধিখিনি দিছোঁ ৰেড চিলি পাউডাৰটো দিম জালুক জিৰা গুড়িটো দি দিছোঁ এতিয়া মই মছলাখিনি ভালদৰে ইয়াত মিক্স কৰি ল'ব লাগিব গোটেই মছলাখিনি মিক্স কৰিব লাগিব ভালদৰে মানে ছাগলী মাংসটো আমি যিমান দেৰি ভাজিলে যিমান কাঢ়া হৈ যায় খাবলৈ টেষ্টটো সিমানেই ভাল লাগে চাওকচোন এতিয়া অকণমান কালাৰটো আহিছেগৈ মাংসৰ মোৰ মানে মাংস জলকীয়া দিয়া নহ'লে মই পাহৰিলোঁ দিবলৈ তেলতে দিব লাগিছিলে জলকীয়াটো মই এতিয়া ইয়াতে 2টা জলকীয়া দি লওঁ শুকান জলকীয়া 2টা মই ইয়াত দি দিছোঁ
দি ভালদৰে লৰাব লাগিব অকণমান সিজি যোৱাৰ পিছতে মানে মই ইয়াত দৈখিনি দিম আৰু এতিয়া এইখিনি মই 20 মিনিট সময় ভাজি লৈছোঁ কি ধুনীয়া এটা কালাৰ আহিছে মাংসখিনিৰ চাওকচোন মানে আৰু গোন্ধটো বিৰাট ধুনীয়া আহিছে মানে মোৰ খাওঁ খাওঁ লাগি গৈছেগৈ মাংসখিনি গোন্ধ পায় এতিয়া এইখিনি ভাজা হৈ গ'ল মোৰ দৈখিনি মই ইয়াত দিব লাগিব এতিয়া দৈখিনি দি লওঁ ইমানখিনি মই দৈ ইয়াত এড কৰিম দৈখিনি দি ভালদৰে মিক্স কৰিব লাগিব দৈ দিয়াৰ লগে লগে মানে কালাৰটো বেলেগ এটা ধুনীয়া আহে আৰু কালাৰটোৱে নহয় টেষ্টটো বিৰাট ধুনীয়া হয় এতিয়া মোৰ এইখিনি হৈ গ'ল মই পানীখিনি গৰম পানীখিনি দি দিম ইয়াত চাওক মোৰ পানী দিয়া হৈ গ'ল মই ইমানখিনিয়ে পানী দিছোঁ এতিয়া মই এইখিনি প্ৰেছাৰত দি দিম প্ৰেছাৰত দি পেলাই মই 4টা হুইচেল মাৰালৈকে দিব লাগিব দিলে হৈ যাব আৰু মই মাংসখিনি প্ৰেছাৰত দি লৈছোঁ দি পেলাই মই ঢাকনা মাৰি দিম এতিয়া ঢাকনা মাৰি 4টা হুইচেল মাৰিলে অফ কৰি দিম আৰু তাৰপিছত খাব পৰা হৈ যাবগৈ আৰু মৰাৰ পিছত মই গেছটো অফ কৰি দিলোঁ মাংসৰ কালাৰ চাওকচোন কেনেকুৱা ধুনীয়া এটা কালাৰ আহিছে ইয়াতে মই অকণমান গৰম মছলা অকণ দি ল'ম এতিয়া অকণমান গৰম মছলা মই ইয়াত দি দিছোঁ দি পেলাই ভালদৰে মিক্স কৰি দিম আৰু ইয়াত চাওকচোন মোৰ মাংসখিনি ৰেডি হৈ গ'ল দেখিবলৈ কেনেকুৱা ধুনীয়া এটা কালাৰ আহিছে চাওকচোন দেখি একদম খাওঁ খাওঁ লাগি গৈছেগৈ আপোনালোকৰ নিশ্চয় লাগিছে এনেদৰে যদি আপোনালোকে ছাগলী মাংস বনাই খোৱা নাই এবাৰ খাই চাবচোন বহুত বেছিয়ে ভাল লাগে খাবলৈ খাবলৈ আপোনালোকে ঘৰত এনেকৈ বনাই চাবচোন চাই পেলাই খাই পেলাই মোক জনাব আপোনালোকে কেনেকুৱা পালে যদি মোৰ আজি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আজিলৈ আহিছোঁ ইমানেই বাই বাই